আজি 11 নৱেম্বৰ মোৰ জন্মদিন। আজি বহু দিনৰ মূৰত আয়ে কোৱা মোৰ জন্ম বৃত্তান্তৰ স্মৃতিৰ পৃষ্ঠাবোৰ লুটিয়াই চাম। কাইলৈ দেখা কৰাৰ প্ৰতিশ্ৰুতিৰে বেলিটোৱে পৃথিৱীৰ পৰা মেলানি মাগিবলৈ আৰম্ভ কৰিছে। আইৰো প্ৰসৱ যন্ত্ৰণা ক্ৰমশ বাঢ়িবলৈ আৰম্ভ কৰিছে। আয়ে প্ৰসৱ যন্ত্ৰণাত যিমানেই চিঞৰিছে, চোতালত ভা খবৰ এটাৰ বাবে ৰৈ থকা পিতায়ো সিমানেই ভগৱানৰ নাম লৈছে। জীয়েকৰ প্ৰসৱ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আইতাই চাদৰৰ আঁচলেৰে বাৰে বাৰে চকু পানী মুচিছে। আজি বাইদেউ আনন্দত আত্মহাৰা হৈ পৰিছে। তাইৰ আজি ফূৰ্তিৰ সীমা নাই। আয়ে তাই মই অহাৰ আগজাননী আগতেই দিছে। আজিৰ পৰা তাইও আৰু পুতুলাৰ সৈতে নেখেলে। আইৰ মনত হেজাৰ সপোন। দুখ আৰু যন্ত্ৰণাৰ মাজতো আয়ে পোনপ্ৰথমবাৰৰ বাবে মোক দেখি মিচিকিয়াই হাঁহিছে। 10 মাহ 10 দিন গৰ্ভধাৰণ কৰাৰ পিছত যেন সুখৰ এটি হুমুনিয়া। আয়ে কেতিয়াও মোক মাটিত থোৱা নাই, জানোচা মোক পোক পৰুৱাই খায়। আয়ে কেতিয়াও মোক মূৰত লোৱা নাই, জানোচা মোক অকণিয়ে পায়। আজি মোৰ জন্মদিন। আয়ে নামঘৰত শৰাই এখন দিছে। ভগৱানৰ ওচৰত মোৰ দীৰ্ঘায়ু কামনা কৰিছে। আইতা বৰমাহঁতে মোৰ শৈশৱৰ দুষ্টামিৰ পাতনি মেলিছে। যাৰ পিঠিত উঠিয়েই মই পৃথিৱীৰ সমস্ত হাতী ঘোঁৰাৰ আনন্দ পাইছিলোঁ, যাৰ কান্ধত উঠিয়েই মই সৰগ ঢুকি পাইছিলোঁ, সেই লগুৱাজন আজি আৰু নাই। তালৈ আজি বৰকৈয়ে মনত পৰিছে। সময়বোৰ বৰ নিষ্ঠুৰ, তাতকৈ নিষ্ঠুৰ অতীত। মোৰ জন্মদিনৰ দিনা অতীতে সদায় এবাৰ মোক কন্দুৱাই থৈ যায়।